হৈছে গেৰামাৰী বুলি কয়। তো খৰাগাঁও বঙাইগাঁও জিলাৰ এখন ঠাইৰ নাম আৰু সেই ঠাইখনত আজি প্ৰথম আহিছোঁ। আৰু ইয়াত হৈছে এটা গছ আছে, বিৰাট প্ৰশান্ত গছ। ইয়াত দেখিছে যে এইটো হৈছে বটগছ আৰু বটগছটো কম 2-3 বিঘা মাটিৰ মানে আবদ্ধ হৈ আছে। আৰু এই গছটো বিভিন্ন ধৰণে ইয়াত পূজা পাতল কৰিবলৈ আহে আৰু দূৰৰ মানুহ চাবলৈ আহে। আপোনালোকে আহিব এনেকুৱা বটগছ চাবলৈ। এয়া হৈছে খৰাগাঁও আছে। ইয়াত লিখা আছে জোতা চেণ্ডেল পিন্ধি গছত উঠা নিষেধ, কাৰণ এই গছটোৰ এটা ভগৱানৰ কিবা এটা আশীৰ্বাদ আছে, যাৰ কাৰণে ইয়াত জোতা চেণ্ডেল পিন্ধি গছত উঠা নিষেধ। আপোনালোকে ইয়াত আহিলে জোতা চেণ্ডেল পিন্ধি নুঠিব। আৰু এয়া হৈছে বঙাইগাঁও জিলাৰ খৰাগাঁও এখন ঠাই। এয়া হৈছে গেৰামাৰী বুলি কয় আৰু গছত ওলমি থৈ দিছে। আপোনালোকে আহিলে দেখা পাব যে এনেকুৱা এখন চাইনবোৰ্ড আছে য'ত আমি আছোঁ। আৰু এই ঠাইৰ আহিলে আপোনালোকে জোতা চেণ্ডেল পিন্ধি গছত প্ৰৱেশ তথা উঠা নিষেধ। আপোনালোকে আহিলে নিশ্চয় দেখা পাব। আৰু মোৰ চেনেলৰ জৰিয়তে আপোনালোকক থকা শিৱ মন্দিৰ, আপোনালোকে আহিলে ইয়াত পূজা কৰিব পাৰিব। আৰু শিৱ পূজাৰ দিনাখন ইয়াত বিভিন্ন ধৰণৰ মানুহে পূজা কৰিবলৈ আহে। আৰু আপোনালোকে আহি যাব এনেকুৱা ধৰণৰ বটগছৰ তলত যি শিৱ পূজা হয়। শিৱ পূজাৰ দিনাখন আপোনালোকে আহিলে নিশ্চয় জানিব যে ইয়াত কিমান মানুহ হয় আৰু পূজাৰ আপোনালোকে আহিলে নিশ্চয় ভাল লাগিব। গছ আৰু বটগছৰ যিটো অংশ, ইয়াত আপোনালোকে আহি বহিব পাৰিব আৰু উঠিব পাৰিব, কিন্তু জোতা চেণ্ডেল পিন্ধি উঠা নিষেধ বুলি ইয়াত ন'টিচ আছে। আৰু আপোনালোকে আহিলে ইয়াত বহি মজা ল'ব পাৰিব আৰু লগতে ফটো উঠিব পাৰিব। ইয়াত গছৰ ওপৰতে ধুনীয়াকৈ বহা ঠাইৰ দৰে এখন বটগছৰ তলত যিটো শিৱ বাবা আৰু শিৱ মন্দিৰ আছে, আপোনালোকে আহিলে ইয়াত প্ৰণাম জনাব। আৰু ইয়াত শিৱ পূজা হয়। আৰু এইটো বটগছ আৰু বটগছৰ কোনটো গুৰি বুলি কয় সেইটোৱে মানে ধৰিব নোৱাৰোঁ, কাৰণ ইয়াত বহুতটা গছ আছে। গছৰ পৰা মানে নামি আহি কিনে মাটিৰ তলতে মানে গুৰিৰ দৰে হৈছে। আৰু সেয়া কোনটো গুৰি বুলি ক'বই নোৱাৰে। ইয়াত আপোনালোকে আহি যাব এনেকুৱা ধৰণৰ গছ চাবলৈ। আৰু এই গছটোৰ নাম হৈছে বটগছ। আপোনালোকে আহিলে দেখা পাব বঙাইগাঁও জিলাৰ খৰাগাঁও যিটো ঠাই বুলি কয় সেই ঠাইত আহিবি আৰু আপোনালোকে দেখা পাব। আৰু বঙাইগাঁও জিলাৰ প্ৰথম দেখিলোঁ যে ইমান ডাঙৰ বটগছ, আৰু আপোনালোকে আহিব এনেকুৱা ডাঙৰ বটগছ চাবলৈ। আৰু বঙাইগাঁও জিলাৰ ভিতৰত এনেকুৱা ডাঙৰ বটগছ কোনো ঠাইত দেখা পোৱা নাই। আৰু আজি প্ৰথম আহিছোঁ মই। মোৰ ঘৰ হৈছে বঙাইগাঁও মানিকপুৰত, আৰু মানিকপুৰৰ পৰা আহিছোঁ। আৰু আপোনালোকে আহিব এনেকুৱা বটগছ চাবলৈ আৰু উপভোগ কৰিব, নিশ্চয় ভাল লাগিব। আৰু মই বটগছৰ তলতে আছোঁ। ইয়াৰ বটগছ কি প্ৰশান্ত বটগছ, আৰু ইয়াৰ বিভিন্ন ধৰণৰ মানুহ আহি ইয়াত চেলফি তথা ফটো উঠি মজা লৈ ইয়াত ইণ্টাৰেষ্ট কৰে। আৰু আপোনালোকে আহিলে নিশ্চয় ভাল লাগিব, আহি যাব। এয়া হৈছে বটগছ। আৰু সকলোকে মোৰ ইউটিউব চেনেলৰ তৰফৰ পৰা মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকক মোৰ চেনেলৰ জৰিয়তে আজি বটগছ দেখাইছোঁ। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু আপোনালোকেও এনেকুৱা বটগছ চাবলৈ আহিব। ধন্যবাদ।